নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে 2022-23 ছিজনৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত ওলোৱা বি.ফাৰ্ম কোৰ্চৰ ফৰ্ম ফিল আপ কৰিছিলে, তেন্তে আপোনালোকৰ কাৰণে আহিছে এটা বহুত ভাল খবৰ। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা বি.ফাৰ্ম কোৰ্চৰ এখন মেৰিট লিষ্ট প্ৰকাশ কৰিছে। এই মেৰিট লিষ্টত যিসকল বন্ধু-বান্ধৱীৰ নাম থাকিব তেওঁলোকে এতিয়া কাউন্সেলিঙত যাব লাগিব। কাউন্সেলিং আপোনালোকৰ কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব, তাৰোপৰি যিসকলে কাউন্সেলিঙত সিলেকশ্যন হ'ব তেওঁলোকে এডমিশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ ল'ব পাৰিব, এডমিশ্যন ফিজ কিমান, আপোনালোকে এই মেৰিট লিষ্টখন কিদৰে নিজৰ মোবাইলত ডাউনলোড কৰিবলৈ পাৰিব, এই সম্পৰ্কে আজি আপোনালোকৰ মাজত মই এটি ভিডিঅ' লৈ আহিছোঁ। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল, এই নটিছখন আহিছে আপোনালোকৰ ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল ছায়েন্স ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়ৰ ফালৰ পৰা এই নটিছখন আহিছে। নটিছখন প্ৰকাশ পাইছে আপোনালোকৰ 18 আগষ্ট 2022 আপোনালোকৰ এই নটিছখন প্ৰকাশ পাইছে। নটিছখনত এইটো কথা উল্লেখ কৰিছে, যিসকল বন্ধু-বান্ধৱীয়ে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত ওলোৱা বি.ফাৰ্ম কোৰ্চৰ এপ্লাই কৰিছিলে তেওঁলোকৰ বৰ্তমান সময়ত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এখন মেৰিট লিষ্ট প্ৰকাশ কৰিছে। যিসকলৰ মেৰিট লিষ্টত নাম থাকিব তেওঁলোকে এতিয়া কাউন্সেলিঙত যাব লাগিব। আপোনালোকৰ কাউন্সেলিং হ'ব 1 ছেপ্টেম্বৰ 2022 থাৰ্ছডে আপোনালোকৰ কাউন্সেলিং হ'ব। যিসকলে কাউন্সেলিঙত যাব তেওঁলোকে কিছুমান ডকুমেণ্ট লগত লৈ যাব লাগিব। ডকুমেণ্টসমূহ ক্ৰমে আপোনালোকে লৈ যাব লাগিব প্ৰিণ্ট কপি অফ এপ্লিকেশ্যন ছাবমিটেড অনলাইন। যেতিয়া আপোনালোকে অনলাইন ছাবমিট কৰিছিলে, অনলাইন ছাবমিট কৰাৰ পিছত যিখন ফৰ্ম প্ৰিণ্ট আউট কৰি লৈছে সেই ফৰ্মখন আপোনালোকে লৈ যাব লাগিব। তাৰোপৰি আপোনালোকে লৈ যাব লাগিব অৰিজিনেল এণ্ড ছেল্ফ এটেষ্টেড কপিজ অফ এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব। PRC চাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত যদি আপুনি গেপ দিছিলে মাজতে তেন্তে আপোনালোকে গেপ চাৰ্টিফিকেট আৰু মেডিকেল চাৰ্টিফিকেট লৈ যাব লাগিব। EWS চাৰ্টিফিকেট লৈ যাব লাগিব। যদি আপুনি অসম ৰাইফল কোটাৰ বাবে সক্ষম হয় তেন্তে আপোনালোকে সেৱাৰ প্ৰমাণপত্ৰ আৰু সম্বন্ধৰ প্ৰমাণপত্ৰখন আপোনালোকে লৈ যাব লাগিব। যদি আপুনি ডিফাৰেণ্টলি এবল কেটেগৰী হয় তেন্তে আপোনালোকে ডিফাৰেণ্টলি এবল কেটেগৰীৰ প্ৰমাণপত্ৰখিনি আপোনালোকে লৈ যাব লাগিব। যদি আপুনি ডি.ফাৰ্ম কেণ্ডিডেট হয় তেন্তে আপোনালোকে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপোনালোকে কাউন্সেলিঙৰ সময়ত লৈ যাব লাগিব। আপোনালোকৰ কাউন্সেলিং হ'ব 1 ছেপ্টেম্বৰ 2022 আপোনালোকৰ কাউন্সেলিং হ'ব। ৰিপৰ্টিং টাইম দিছে আপোনালোকৰ 9:30 বজাৰ পৰা 10:30 বজালৈকে আপোনালোকৰ ৰিপৰ্টিং টাইম দিছে। কাউন্সেলিং ষ্টাৰ্ট হ'ব আপোনালোকৰ 11 বজাৰ পৰা কাউন্সেলিং ষ্টাৰ্ট হ'ব। যিসকল বন্ধু-বান্ধৱীয়ে কাউন্সেলিঙত সিলেকশ্যন হ'ব তেওঁলোকৰ এডমিশ্যন হ'ব 1 ছেপ্টেম্বৰৰ পৰা 2 ছেপ্টেম্বৰলৈকে এডমিশ্যন হ'ব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এণ্ড'মেণ্ট কেটেগৰী হয় তেন্তে আপোনালোকে এডমিশ্যন আৰু আদাৰ ফিজ দিব লাগিব 3,698 টকা। কোৰ্চ ফিজ দিব লাগিব 45,000 টকা। টোটেল আপোনালোকে 48,698 টকা অনলাইন যোগে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আনহাতে যদি আপোনালোকে ষ্টেট নমিনেটেড কেটেগৰী হয় তেন্তে আপোনালোকৰ এডমিশ্যন ফিজ আৰু আদাৰ ফিজ হ'ব 3,698 টকা। কোৰ্চ ফিজ হ'ব 2,400 টকা। টোটেল আপোনালোকে 6,098 টকা আপোনালোকে দিব লাগিব। আৰু যিসকল বন্ধু-বান্ধৱীৰ মেৰিট লিষ্টত নাম থাকিব তেওঁলোকে কাউন্সেলিঙৰ কাৰণে যাব লাগিব ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল ছায়েন্স ডিব্ৰুগড় ইউনিভাৰ্চিটি। তাতে আপোনালোকে 1 ছেপ্টেম্বৰ দিনাখন যাব লাগিব। আনহাতে এইখন হৈছে আপোনালোকৰ শ্বৰ্ট লিষ্ট। যিসকল বন্ধু-বান্ধৱীয়ে কাউন্সেলিঙৰ কাৰণে সিলেকশ্যন হৈছে তেওঁলোকৰ ইয়াত কেটেগৰী ৱাইজত নাম, এপ্লিকেশ্যন নাম্বাৰ আৰু কোনটো কাষ্টৰ হয় সেইখিনি ইয়াত উল্লেখ কৰা আছে। ইয়াত আপোনালোকৰ টোটেল 7টাকৈ পেজ আছে। বহু সংখ্যক ল'ৰা ছোৱালী বি.ফাৰ্ম কোৰ্চৰ কাউন্সেলিঙৰ কাৰণে সিলেকশ্যন হৈছে। আপোনালোকে যদি এই মেৰিট লিষ্টখন লগতে নটিছখন ডাউনলোড কৰিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে আপোনালোকৰ কাউন্সেলিং হ'ব 1 ছেপ্টেম্বৰ 2022 সেইদিনা ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকৰ কাউন্সেলিং হ'ব। গতিকে বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰি দিব। বন্ধু-বান্ধৱীসকলৰ মাজত কিবা জানিবলগীয়া কথা থাকিলে কমেণ্ট কৰিব। আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা সদায় পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।